ইয়াৰে অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ কেনেকৈ ৰিহাৰ্চল চলি আছে আমাৰ ইয়াতে আৰু 12-13 লাচিত ঘাটত আপোনালোকে সকলোৱে আহিব পিঠু চাবলৈ। নমস্কাৰ, মই মনমোহন বৰুৱাই আপোনালোক সকলোকে অহা 12 আৰু 13 তাৰিখে লাচিত ঘাটত মহাবীৰ মহানায়ক পিঠু মহাৰাজৰ লৈ এখন নাটক মঞ্চস্থ হ'ব। এই নাটকখনত অসমৰ মঞ্চ জগতৰ আমাৰ ছবি জগতৰ বহু অভিজ্ঞ অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব আৰু পিঠু মহাৰাজৰ বিষয়ে আমি নতুন প্ৰজন্ম হয়তো নাজানে বা আমিও নাজানো পিঠু যে এনেকুৱা এজন বীৰ আছিল। আমাৰ যেতিয়া হিলদুল পাঠকে এই নাটকখন ৰচনা কৰিছে, এই নাটকখনৰ জৰিয়তে আমি গম পাইছোঁ যে পিঠু এজন কেনেকুৱা বীৰ আছিল আৰু মোগলক তেওঁ কেনেকৈ পৰাস্ত কৰিছিল আৰু পিঠুৰ যিটো বুদ্ধিমত্তা, তেওঁৰ যি বুদ্ধিৰে বক্তিয়াৰ খিলিজীৰ গোটেই সৈন্যক নিধন কৰিবলৈ সক্ষম হৈছিল, সেই বিশদভাৱে আপোনালোকে জানিবলৈ পাব। আৰু ইতিমধ্যে আমাৰ ৰিহাৰ্চল চলি আছে, আমাৰ বিভিন্ন মিউজিকৰ কাম চলি আছে, আমাৰ সকলো আমাৰ এৰেঞ্জমেণ্ট কৰি আছে। আপোনালোকে আহক, এই পিঠু মহাৰাজখন আপোনালোকে চাওক, চাই পেলাই আপোনালোকে অন্ততঃ নিজৰ ল'ৰা ছোৱালীক নতুন প্ৰজন্মক জানক পিঠু মহাৰাজৰ বিষয়ে, তেওঁ কেনেকুৱা বীৰ আছিল। হয়তো বুৰঞ্জীত তেখেতৰ এই বিষয়ে বিশদভাৱে নাই, আমিও পোৱা নাছিলোঁ, কিন্তু এই নাটকখনৰ জৰিয়তে আমি বহুত কথা জানিব পাৰিছোঁ। তেওঁ কেনেধৰণৰ এজন মহাবীৰ আছিল, আচলতে মহাবীৰে নহয়, মহানায়ক মহাৰাজ পিঠু। সেইকাৰণে আপোনালোক সকলোৱে আহক আৰু আহি আমাৰ নাটকখন চাই আমাৰ শিল্পী আৰু আমাৰ কলাকুশলী সকলোকে আপোনালোকে উৎসাহিত কৰক। ধন্যবাদ। মুছলমানৰ ধৰ্ম বিয়পাই বিশাল সাম্ৰাজ্যৰ প্ৰতিষ্ঠান তেওঁৰ ইচ্ছা প্ৰতিষ্ঠা কৰাই মুছলমানৰ ধৰ্ম তিব্বত দখলৰ ইচ্ছা তেওঁৰ বাবে, তিব্বত দখলৰ ইচ্ছা তেওঁৰ বাবে ইছলামৰ প্ৰসাৰৰ কাৰণে মুছলমানৰ ধৰ্ম বিয়পাই তেওঁ বিশাল সাম্ৰাজ্য। সুন্দৰ নাটক হ'বলৈ গৈ আছে আৰু এই অহাজনে আমি সংগীতৰ দায়িত্ব পাইছোঁ। নাজানো কিমানখিনি কৰিব পাৰোঁ, কিন্তু সকলো সুদক্ষ অভিনেতা অভিনেত্ৰী আছে, গতিকে আমি অভিনেতা নহয়, কিন্তু মিউজিকৰ অকণমান ভাল কৰিবলৈ চেষ্টা কৰিম। অহা 12 আৰু 13 মাৰ্চ সকলোৱে আহিব, সকলোকে আহ্বান জনালোঁ। এই নাটকখন উপভোগ কৰক পৰিয়ালৰ সকলোৰে সৈতে। থেংক ইউ। নাটকখনৰ নাম মহাৰাজ মহানায়ক পৃথু। এয়া আমাৰ অসম বুৰঞ্জীৰ এক অতি ঐতিহাসিক ঘটনা, সকলোৱে দেখা পাব। থেংক ইউ। কৰি আছোঁ আৰু কি হয় দেখা যাব আৰু দেই, চেষ্টা কৰি আছোঁ। আমাৰ নাটকৰ ড্ৰেছৰ ডিজাইনাৰ আহিছে আজি, লৈ আছে। নমস্কাৰ, মহাৰাজ পিঠু আমাৰ অসম তথা কামৰূপৰ ইতিহাসৰ এজন প্ৰখ্যাত বীৰ মহাবীৰ। বক্তিয়াৰ খিলিজীৰ আক্ৰমণৰ সময়ত এই আমাৰ পিঠু মহাৰাজে যি বিচক্ষণতাৰে, যি দূৰদৰ্শিতাৰে, যি বুদ্ধিমত্তাৰে এই বিদেশী শত্ৰুক প্ৰতিহত কৰিছিল, এই দেশ স্বজাতি ধৰ্ম কলা কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ যে সংগ্ৰাম কৰিছিল, পিঠু মহাৰাজৰ বুদ্ধিৰ ওচৰত, কৌশলৰ ওচৰত বক্তিয়াৰ খিলিজীয়ে উপায়ন্তৰ এনে এটা অৱস্থালৈ গুচি গৈছিল যে তেওঁ চূড়ান্ত অসহায় নিঃসহায় অৱস্থালৈ গুচি যাবলৈ বাধ্য হৈছিল। আৰু এই গোটেই কথাখিনি এখন নাটকৰ যোগেদি প্ৰজ্ঞাৰ উদ্যোগত আমি অহা 12 আৰু 13 মাৰ্চ তাৰিখে আমি ব্ৰহ্মপুত্ৰ ফাঁচী বজাৰৰ ওচৰৰ লাচিত ঘাটত এক বিশাল মঞ্চত এই নাটকখন মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে এই নাটকখন আমাৰ অসমৰ গুৱাহাটীৰ প্ৰায়বোৰ শক্তিশালী
অভিনেতা অভিনেত্ৰী আছে আৰু দলটোৱে খুবেই আপ্ৰাণ চেষ্টা কৰি আছে ভাল কৰিবলৈ আৰু ইয়াৰ লগত আমাৰ সংগীত বিভাগত ৰূপসজ্জা বিভাগত মঞ্চসজ্জা বিভাগত সকলোৱে নিজা নিজা কাম কৰি আছে সেই সকলোবোৰ কথা আপোনালোকে সঠিক গম পাব মনত ৰাখিব যে পৃথু মহাৰাজৰ বিষয়ে আমি জানিব লাগে আমাৰ ঐতিহ্য আমাৰ ইতিহাস এই গৌৰৱপূৰ্ণ অধ্যায়ৰ কথা আমি জানিব লাগে আমি নিজে জানিব লাগে নৱপ্ৰজন্মলৈকে শিক্ষা বিয়পাই দিব লাগে আৰু তাৰিখটো হ'ল 12 আৰু 13 মাৰ্চ 2005 লাচিত ঘাট মহাৰাজ পৃথু সকলো আহিব কি ধুনীয়া চাচোন এইটো বেলেগৰ হতুৱাই গুঠালে মই ঘৰত সোমাব নোৱাৰো নহয় এসপ্তাহমান যায় এইডাল কমটি বেনিনে এইডাল কি কৰি আছা তোমালোকে আমি ডিছকাশ্যন কৰি আছোঁ নাটকত তোমাৰ নাম কি নাটকত তোমাৰ নাম কি মোৰ নাম বাসৱী আৰু তোমাৰ নাম ভৈৰৱী তুৰ্কী সৈন্যৰ আক্ৰমণত এই হিন্দুস্তান কেতিয়াও অস্ত্ৰ সন্মুখত তুৰ্কী সৈন্যৰ অস্ত্ৰ